ওয়েলকাম বেক অন্য এটা ভিডিঅ'লৈ ছাত্ৰ ছাত্ৰীসকল। আজি আমি ক্লাছ 10 কি কৰিম, অনুশীলনী 2.2 আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত ইয়াৰ যি ইনফৰমেশ্যন আছিল, বেছিক ইনফৰমেশ্যন, লগতে ইয়াৰ কি অনুশীলনী যি আছিল 2.2 এক্সাম্পল আছিল, গতিকে গোটেইকেইটা দিয়া হৈছে, চাই ল'বা। যদিহে নোচোৱা, ভালদৰে বুজি নাপাবা, গতিকে আমি আজি কি কৰিম, ওৱান আলোচনা কৰিম। প্ৰথম নম্বৰ কুৱেশ্যনটো কি দিয়া আছে যে তলৰ বহুপদবোৰৰ শূন্য উলিওৱা। আমি শূন্য বাহিৰ কৰিম। তাৰ পিছত কি কৰিব কৈছে যে আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা। এনেকুৱা অংক আমি কৰি আছো, হয় নে নাই? আগতে কৰিছো, গতিকে আমি তথাপি কৰি আছো। প্ৰথম 1 নম্বৰৰ ৰোমান সংখ্যা 1ৰ অংক কি দিয়া আছিল, এইটো যে x² - 2x - 8 এইটোৱে দিয়া আছিল নে? হয়, এইটোৱে দিয়া আছিল। কি কৰিম আমি ফাৰ্ষ্ট, এই x² সহগৰ লগত কি শেষৰ পদ কি আছে আমি পূৰণ কৰিম। পূৰণ কৰাৰ পিছত যি আহিব, কিমান আহিব, 8। 8ৰ উৎপাদক কি কি হ'ব পাৰে এতিয়া? 8ৰ উৎপাদকটো এইটো এনেকুৱাই, হয় নে নাই? কি 2, কিমান বাৰ যাব 4, 4ৰ ভিতৰত কিমান বাৰ যাব 2। এটা কথা হ'ল, চাম আমি 2 × 2 4, এটা 2 বাকী আছিল, গতিকে এই 4ৰ পৰা যদি আমি 2 বিয়োগ কৰো, 2 যদি আমি বিয়োগ কৰো, কিমান থাকিব? আমাৰ 2 থাকিব। তাৰ মানে কি হ'ল, ইয়াৰ উৎপাদক এটা যোগ বিয়োগ কৰি আমি 2 এই মাজৰ 2 সমান হ'ব লাগিব। এইটো আছিল নিয়ম, হয় নে নাই? গতিকে আমি কি কৰিম, চাম x², আমি দুয়োটা উৎপাদক পূৰণ কৰি আমি পাইছো 4, হয় নে নাই? কিন্তু কথা হ'ল ইয়াত মাইনাস আছে, কাৰণ সৰু এটা 2 বাকী আছিল। আমি 2 প্লাছত লিখি দিছো, লগতে x কি আছে, x, আৰু এই দুটা মিলি কিমান পাইছো, 4, অৰ্থাৎ 4x - 8। এতিয়া কথা হ'ল, চাৰিটা xৰ পৰা যদি দুটা x বাতিল হয়, আমি বিয়োগ কৰো, কেইটা থাকিব? -2x থাকিব না নাই? এই পদটোতো ইয়াত আছে। গতিকে পৰৱৰ্তী ষ্টেপ ইমানখিনি। নেক্সট আমি আগবাঢ়িম এই দুটাৰ পৰা, কাৰণ এই দুটাৰ পৰা আৰু এই দুটাৰ পৰা কি বস্তু কমন ল'ব পৰা যায়। চাম ইয়াৰ পৰা কি x কমন যা, হয় নে নাই? দুয়োটাতে x আছে, x কমন, x + 2। ইমানখিনিতো বুজি পাব লাগিব, ক্লাছ 10 যিহেতু। কি হ'ল যে ইয়াত যি এইটো মানে কি x আছে দুটা ইয়াত, আৰু ইয়াত কি x আছে এটা। এই দুটাৰ পৰা একটা x আহি গ'ল, তাৰ মানে ইয়াত এটা x আছে, আৰু ইয়াৰ পৰা কি, যেহেতু ইয়াৰ পৰাও এটা আহি গ'ল, তাৰ মানে দুয়োটাৰ মাজৰ পৰা আমি এটা কমন লৈছো, তাৰ মানে এটা কি আনিছো। ইয়াত সিঙ্গেল 2 থাকে, গতিকে 2 বাকী ৰ'ল, হয় নে নাই? বাকী থাকিল। এটা কথা হ'ল ইয়াত আছে মাইনাস। এতিয়া ইয়াত কি হ'ব, এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো? 4 কমন যায় নে? নিশ্চয় যা। ব্ৰেকেটত কি হ'ব, আন্ডাৰ ব্ৰেকেট x + 2 কেনেকৈ হ'ব? মাইনাস ইয়াৰ সন্মুখত আছে প্লাস, মাইনাস প্লাস -4 × x, 4x - -4 × 2 = 8। ক্লিয়াৰ? এটা কথা হ'ল, দুয়োটা সেম আহিছে, আমি কমন ল'ম, ইয়াৰ পৰা যিকোনো এটা লিখি ল'ম। এইটো আৰু এইটো বাকী আছে, হয় নে নাই? এইটো আমি ব্ৰেকেটত তেনেকৈ লিখিম, বাস ইমানখিনি কৰিলে হৈ যাব। তাৰ পিছত ইয়াৰ পৰা আমি কি বাহিৰ কৰিম, ইয়াৰ শূন্য বাহিৰ কৰিম। কিমান হ'ব শূন্য? এতিয়া x + 2 = 0, or কি হ'ব, x - 4 = 0। ইয়াৰ পৰা কি আহে যে x = -2, ইয়াৰ পৰা কি আহে x = +4। ইমানখিনি আহে। গতিকে আমি এই কুৱেশ্যনৰ পৰা ইয়াৰ শূন্য অৰ্থাৎ সমাধান কৰিছো, শূন্য বাহিৰ কৰিছো। পৰৱৰ্তী আমাক কি সত্যাপন কৰিব দিছে, এই শূন্য আৰু সহগ বিলাকৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিবলৈ দিছে। গতিকে আমি পৰৱৰ্তী সত্যাপনটো কৰি ল'ম। মুছি দিছো ফাৰ্ষ্ট। সত্যাপনত কি আছিল, আমি শূন্য দুটা এই দুটা পাইছো। ইয়াৰে যিকোনো কি আলফা আৰু বিটা আমি ভাবি ল'ম, হয় নে নাই? কি সত্যাপন। শূন্য দুটাৰ সমষ্টি প্ৰথমে আছিল, শূন্য দুটাৰ সমষ্টি মানে কি আছিল যে আলফা প্লাস বিটা। আমি শূন্য দুটাৰ সমষ্টি পৰা আমি কি লিখিব পাৰো, নাইবা আমি শৰ্ট কৰি এনেকৈ লিখিব পাৰো, ইচ্ছা হয় না নাই?
অন্য দুটার সমষ্টি কি হবে? অন্য দুটা কি আছিল? এটা আছিল -2 আর এটা আছিল 4। তার মানে কি -2 + 4 কিমান হ'ব পাৰে? ডাইরেক্ট 2। এতিয়া ইয়াত আমি কি লিখিম? ইয়াত আছিল -x ৰ সহগ, তলত কি হ'ব? x² ৰ সহগ। তাৰপিছত কি আছিল? অন্য দুটাৰ গুণফল, তাৰ মানে কি আলফা ইনটু বিটা। গুণফল মানে কি হ'ব? যে -2 ইনটু 4, 2 ইনটু কিমান হ'ব? 8। সন্মুখত কি আছে? মাইনাছ। মাইনাছ আমি কি কৰিম? ওপৰতো আছিল ধ্ৰুৱক পদ, তলৰটো কি আছিল? x² ৰ সহগ। ইমানখিনি লিখিলেই ইয়াৰ সত্যাপন হৈ যাব। গতিকে আমি পৰৱৰ্তী কুৱেশ্যন ৰোমান সংখ্যা 2 লৈ আগবাঢ়ি গৈ আছো। পৰৱৰ্তী ৰোমান সংখ্যা 2 কিমান দিয়া আছিল? যে 4s² - 4s + 1। একেই নিয়ম কি কৰিম আমি? ইয়াৰ এই 4 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব? 4। গতিকে 4 ৰ উৎপাদক কি কি হ'ব পাৰে? 2 আৰু 2 হয় নাই? 1 তো কমন উৎপাদক, 1 নালাগে বাৰু। সেই দুয়োটা প্লাস কৰিলে আমি মাজৰ 4 ৰ সমান পাম নে নাই? নিশ্চয় পাম। কি হ'ব পাৰে তেতিয়াহ'লে? যে 4s², ইয়াত মাইনাছ আছে, গতিকে দুয়োটাই আমি মাইনাছ এছত এইবিলাক s -2s + 1 দুয়োটা যদি আমি এড কৰি দিওঁ কিমান হ'ব? -4s। এতিয়া হ'ল এই দুইটাৰ ভিতৰত কমন ল'ম হয় নাই? ফাৰ্ষ্ট এইটো আৰু তাৰপিছত এইটো। কি কমন যায়? যে 2 এটা কমন যাব, তাৰপিছত কি যাব? s। 2 আৰু s কমন যা, লগত ইয়াত কিমান থাকে তেতিয়াহ'লে? 2 × 2 4 আৰু s² লাগে হয় নাই? s × s² ক্লিয়াৰ। তাৰপিছত ইয়াত 2s × 1 কিমান আহিব? 2s। মাইনাছ আছে, মাইনাছ দিছো। ইয়াত কি আছে? মাইনাছ দিলো। ইয়াত কি কমন যা? যে ইয়াত 1 দুয়োটাৰ লগত আছে হয় নাই? 1 কি থাকে? 2s - 1 দিছো। কিয় দিছো? যে মাইনাছটো আমি ইয়াৰ কাৰণে দিছো। ইয়াত আছে প্লাস, মাইনাছ মাইনাছে প্লাস, -2 ইয়াৰ লগত পূৰণ কৰিলে মাইনাছ পাই যাম, মাইনাছ মাইনাছে প্লাস 1 × 1 1 পাই যাম। গতিকে ইমানখিনি আছিল। তাৰপিছত আমি কি দুয়োটা সেম আহিছে হয় না নাই? তো সেম যদি আছে আমি কি দুটা মিলি এটা লিখি ল'ম। কি হ'ব? 2s - 1 আৰু এই দুটা বাকি আছে 2s - 1। কি কৰিম আমি এতিয়া? শূন্য দুটা বাহিৰ কৰিম। নাও এতিয়া 2s - 1 = 0, নাইবা অর কি হ'ব? 2n - 1 = 0। ইয়াৰ পৰা s ইকুৱেল কিমান আহে? যে হাফ। ইয়াৰ পৰা কি আহে? s ইকুৱেল কিমান আহে? হাফ। হৈছে ইয়াৰ এলৈকে। তাৰপিছত আমি কি ইয়াৰ সত্যাপন কৰিম। সত্যাপন কি হ'ব? যে সত্যাপন মানে কি? যে শূন্য দুটাৰ গুণফল আৰু সমষ্টি লাগে। শূন্য দুটা কি? এটা আছিল এইটো আৰু এটা আছিল এইটো। শূন্য দুটাৰ সমষ্টি অৰ্থাৎ আলফা প্লাস বিটা কি হ'ব? যে হাফ প্লাস হাফ 1/2 কিমান হ'ব? দুয়োটা এড কৰিলে 1 যদি আহে, ওপৰতো কি হ'ব? -x ৰ সহগ, তলৰটো কি হ'ব? x² ৰ সহগ। তাৰপিছত আলফা ইনটু বিটা, তাৰ মানে কি পূৰণফল, গুণফল কি হ'ব? যে 1/2 × 1/2 কিমান হ'ব পাৰে তেতিয়াহ'লে? 1/4। কৰবাত মিষ্টেক যেন হৈ আছে। মিষ্টেক কৰবাত হৈছে নেকি চাও। যিহেতু মিলা নাই, ইয়াতে হ'ব। ইয়াত যেহেতু 4 আহিল, ইয়াৰ কি আনসার? 1। দুইটা এড কৰিলে 1 আহে। আমি এতিয়া তলত এইটো মানে কি আছিল? যে x² সহগ, কিন্তু ইয়াত এই হিচাপে x² সহগ 1 আছে, ইয়াত আছে 4। ইয়াত 4 মিলাবলৈ যাওঁতে আমি কি কৰিম? যে তলে উপরে দুইটার লগত কি আমি 4 পূরণ করিম। 4 পূরণ কৰিলে কি হ'ব? যে ইয়াত 4 4 ক্যান্সেল কৰি 1 থাকিব। তার মানে কি
তার মানে কি হব যে ইয়াত 4/4 ইকুয়াল কিমান হব যে এইটো হব এক্সৰ হহক আৰু এইটো কি হব এক্স স্কোয়াৰৰ হহক। ইয়াত কি হব, ইয়াত কৰিব লগা একো নাই, ইয়াত ওপৰটো হব ধ্ৰুৱক পদ তলৰটো কি হব এক্স স্কোয়াৰৰ হহক। ইমানখিনি লিখিলে ইয়াৰ সত্যাপন হৈ যাব। গতিকে আমি পৰৱৰ্তী অংকলৈ যাম। পৰৱৰ্তী অংক কিমান আছে, ৰোমান সংখ্যা 3। পৰৱৰ্তী ৰোমান সংখ্যা 3 কিমান দিয়া আছে যে 6x স্কোয়ার মাইনাস 3 মাইনাস 7x। এই অঙ্কটা আমি কেনেকৈ কৰিম, ইয়াক আমি প্ৰথমে কি কৰিম যে আমি এইটো সিরিয়ালি বনাই লম। এই এক্সটো ইয়াত থাকিব লাগিছিল, হয় না নাই? থাকিব লাগিছিল মানে আমি মিলাই লম কথাটো, সাল সলনি কৰিব পাৰো। এতিয়া আমি কি কৰিম, উৎপাদক বিশ্লেষণ কৰিম কিহৰ, এই ইয়াৰ, হয় না নাই? এই পদটোৰ আমি কি উৎপাদক বিশ্লেষণ কৰিম। 6 into 3 কিমান হ'ব 18। 18 এর ভিতর কিমান বার যাবে 2 into 9 কিমান পাম 18। কিন্তু 9 এর পৰা যদি আমি 2 বিয়োগ কৰো আমি 7 পাই যাম। ইয়াৰ উৎপাদক আৰু আছে, গতিকে আমি যি লাগে আমি সেইটো ৰাখিছো। কি হ'ব পাৰে যে 6x স্কয়ার, ইয়াত মাইনাস আছে হয় না নাই? মাইনাস যদি আছে আমি 9 to এনেকৈ ৰাখিম প্লাস 2x। তার মানে কি 9টা x এর পৰা 2টা x বিয়োগ কৰিলে আমি 7x থাকিব, হয় না আমাৰ? এটা কি আছে বাকি 3। এতিয়া কি হ'ব, আমি এই দুটাৰ ভিতৰত আমি প্ৰথমে কমন লম, এই দুটাৰ ভিতৰত, তাৰপিছত এই দুটাৰ ভিতৰত কি হ'ব, কি কমন যায় ইয়াৰ ভিতৰত 3 কমন যায় নে? নিশ্চয় যা 3 লগত x আছে, দুইটা লগত x। ইয়াত যদি আমি 2 দিওঁ 2 into 3 6 পাই যাম, হয় নাই? 6 পাই যাম। কিন্তু ইয়াৰ লগত কি x স্কয়ার আছে, আমি যদি 2x দিওঁ 3 into 2 6 x into x x স্কয়ার। ইয়াত মাইনাস আছে, দিলো মাইনাস। এতিয়া কথা হল এই 3 লগত কি পূৰণ কৰিলে আমি 9 পাম, নিশ্চয় 3 3 into 3 9। ইয়াৰ লগত x আছে, ইয়াত x দিব নালাগে, বাস ইমানখিনিয়ে। তাৰ পিছত প্লাস ইয়াৰ ভিতৰত কি কমন যায়, চাই না কিবা 1 কমন লব পাৰো, 1 ইয়াৰ লগত আছে, ইয়াৰ লগত আছে, হয় না নাই? তাৰ পিছত আমি কি কৰিম যে 1 এর লগত যদি আমি টুৱাইস x পূৰণ কৰি দিওঁ সেম থাকিব, এই পদটো সেম থাকিব সেম। তাৰ পিছত আমি কি কৰিলো -3 দিলো 1 into 3 3 পাই যাম, মাইনাস প্লাস প্লাস মাইনাসে মাইনাস, গতিকে সেম বস্তুটো ইয়াতে আছে, আমি জাস্ট 1 হে কমন লৈছো। এইটো আর এইটো মিলিছে, দুইটার ভিতৰত যিকোনো এটা ললেই হল, হয় না নাই? যেহেতু একেই কি হব আমার কি আছে এইটো আর এইটো, অর্থাৎ 5x plus 1 ইমানখিনি পাইছো। এতিয়া আমি কি কৰিম, ইয়াৰ x এর মান বাহিৰ কৰিম। নাও 5x plus 1 equal 0, নাইবা আমি কি কৰিম যে 2x minus 3 equal 0। ইয়াৰ পৰা কি আহিব পাৰে যে x equal এই 1 টো ইফালে গলে কি -1, x এর লগত 3 আছে, 3 টো ইয়াত কি ইনটু হৈ আছে, পূৰণ হৈ আছে, ইফালে গলে কি হৰণ, কার লগত 1 -1 এর লগত। ঠিক একেদৰে x এইটো ইফালে গলে কি +3, 2 টো ইয়াৰ লগত পূৰণ হৈ আছে, ইফালে গলে কি হৰণ, কাৰ লগত 3 লগত। ইমানখিনি আছিল x এর মান। শূন্যকে টাইম পাই গেছো। এতিয়া আমি কি কৰিম, সত্যাপন কৰিম। সত্যাপন কি হব যে সত্যাপন আমি কি এ এটা শূন্য এ এটা শূন্য, তার মানে প্রথমে কি শূন্য দুটার সমষ্টি আমি ইয়াক কি হিসাবে লিখিব পাৰো যে শূন্য দুটার সমষ্টিক আমি আলফা প্লাস বিটা হিসাবে লিখিব পাৰো ডাইরেক্টলি। শূন্য দুটা কি কি আছিল, এটা আছিল -3 প্লাস আৰু এটা কি আছিল 3/3 নে 3/2, 3/2 এই দুটো এড কৰিলে কিমান হ'ব
চাওঁ আমি কিমান হয়। 1/3 আৰু কিমান আছে 3/3, এই দুটাৰ কি লসাগু কিমান 6 হয় না নাই? 6 যদি লসাগু হয় -1 ইনটু এই 3 ইয়াৰ লগত কিমান বাৰ যাব 2 টাইমছ প্লাস ওপৰত কি আছে 3 ইনটু এই ইয়াৰ ভিতৰত কিমান বাৰ যাব 3 বাৰ হয় না নাই? এনেকৈ কৰিব লাগে। মই ভাঙি ভাঙি লিখি দি আছো, ডাইৰেক্ট লিখিব পাৰো, গতিকে ডাইৰেক্ট লিখা নাই এইকাৰণে, কাৰণ হয়তো কিছুমান আছে এনেকুৱা। কি হ'ব ইয়াত তেতিয়াহ'লে -2 আৰু এইফালে কিমান হ'ব -9, তাৰ মানে কি কিমান যায় যে 7 আৰু 6, 7/6, গতিকে ইয়াৰ কি হ'ব 7/6। ইয়াক আমি লিখিব পাৰো কি -xৰ সহগ, তলত আমি কি লিখিব পাৰো x² সহগ, ইমানখিনিয়ে। আৰু এটা আছিল কি আলফা ইনটু বিটা, ইয়াক মানে কি শূন্য দুটাৰ গুণফলক হিচাপে আমি লিখিব পাৰো। শূন্য দুটা কি আছিল, এটা আছিল -3 ইনটু 3/2, কিমান হ'ব পাৰে ইয়াকতো আমি ডাইৰেক্ট তলে ওপৰ পূৰণ কৰো হয় না নাই, পূৰণ বিলাক যে কিমান হ'ব 6, কিমান হ'ব -3, 3 ইনটু 1 ইনটু 3, 3 ইয়াৰ লগত মাইনাছ আছে, যাৰ কাৰণে মাইনাছ, কি হ'ব 3 ইনটু 6, 6। ওপৰটো কিমান হ'ব পাৰে যে ওপৰটো হ'ব ধ্ৰুবক পদ, তলৰটো কি হ'ব x² সহগ। সো ইমানখিনি লিখিলে ইয়াৰ সত্যাপন হৈ যাব। গতিকে পৰৱৰ্তী কি আছিল, পৰৱৰ্তী ৰোমান সংখ্যা 4 লৈ আমি যাম। পৰৱৰ্তী 4 নম্বৰ মই লিখি লৈছো। 4 নম্বৰ কিমান দিয়া আছে 4u² প্লাস 8u। এনেকুৱা অংক আমি কৰিছো নেকি হয় নাই, এক্সাম্পল কিবা এটা আছিল। গতিকে চাওঁ আমি বেলেগ ফালে কৰিবলৈ যত্ন কৰিম। ফাৰ্ষ্ট টাইম ডাইৰেক্টলি ভাবিলাম ইয়াৰ ভিতৰত কি কমন যায়, ইউ আছে, 4 আছে না নাই, আছে, 2 ইনটু 4 ইকুৱেল 8, এই 8 এর ভিতৰত 4 লুকাই আছে হয় না নাই, তাৰ মানে কি 4 আৰু এটা কি যায় ইউ। কি থাকিব পাৰে তেতিয়াহ'লে ইয়াত, যে ইয়াত 4u পাইছো, যদি 4u লগত এটা ইউ পূৰণ কৰো আমি কি হ'ব, আমাৰ কি হ'ব 4u² প্লাস এই 4u লগত যদি আমি কি পূরণ করি 2 যদি পূরণ করি আমি কি পাম 8, অর্থাৎ 8u। ইমানখিনি আছিল। এতিয়া আমি কি কৰিম, ইয়াৰ শূন্য বাহিৰ কৰিম। শূন্য দুটা কি হ'ব তেতিয়াহ'লে, নাও 4u = 0। ইয়াৰ পৰা কি আহে যে আমি u2 ৰাখি দিছো, 4টো ইফালে গ'লে হৰণ হ'ব, কাৰ লগত কিয় হৰণ হ'ব, কাৰণ ইয়াৰ লগত কি একো নাই, মানে কি পূৰণ আছে, কাৰ লগত হৰণ হ'ব ইফালে গ'লে 0 লগত, therefore u = 0। আৰু ইফালে কি হ'ব পাৰে যে 4u + 2 এইটো লম = 0। ইয়াৰ পৰা কি আমি u2 ৰাখি দিছো, ইফালে গ'লে কি হ'ব -2। ইমানখিনি আছিল ইয়াৰ শূন্যবিলাক, মানবিলাক আমি কি কৰিম এতিয়া সত্যাপন কৰিম। সত্যাপন কি হ'ব, সত্যাপনটো ওপৰত লিখি দিছো। সত্যাপন একদম সৰু আছিল, গতিকে সত্যাপন শূন্য দুটাক আমি কি শূন্য দুটাৰ সমষ্টি, ইয়াক আমি কি হিচাপে লিখিব পাৰো আলফা প্লাস বিটা। শূন্য দুটা কি আছিল, এটা আছিল 0 আৰু এটা আছিল কি আছিল প্লাসটো এই প্লাস দিছো, আৰু এটা আছিল কি -2। ইয়াৰ পৰা তাৰ মানে কি হ'ব যে 0 - 2 = -2 থাকে হয় না নাই। 0ৰ পৰা কিবা এটা বস্তু বিয়োগ কৰিলে কি যি বিয়োগ কৰিম সেইটোৱে হ'ব, কাৰণ একো নাই। ওপৰত কি হ'ব তেতিয়াহ'লে -xৰ সহগ, তলত হ'ব কি x² সহগ। এগেইন আলফা ইনটু বিটা ইকুৱেল কি হ'ব 0 ইনটু -2, 0 লগত কিবা এটা ইনটু কৰিলে LOS কি 0 আহি যা হয় নাই। ইয়াৰ তলত একো নাই মানে 1 আছে, ইয়াৰ তলত একো নাই মানে 1 আছে, তাৰ মানে কি দুয়োটা x² ৰ সহগ মিলিছে। ওপৰত আমি কি লিখিব পাৰো যে তলৰ ওপৰটো হ'ব ধ্ৰুবক পদ, তলৰটো কি হ'ব x² ৰ সহগ। ইমানখিনি আছিল ইয়াৰ সত্যাপন। গতিকে পৰৱৰ্তী কেইটা আছে দুটা, তাৰে
তাৰে কি হ'ব 4 আৰু 5 নম্বৰ একেই, গতিকে ইয়াৰ এনেকুৱা একটা এক্সাম্পলো কৰিছো, হয় নে নাই? 6 নম্বৰটো এনেকুৱাই আছিল, 1 2 3 এইবিলাক যে লিখিছো ইয়াৰ নিচিনাই, গতিকে তোমালোকে ট্ৰাই কৰিবা। আমি পৰৱৰ্তী কুৱেশ্যন 2 লৈ যাম। পৰৱৰ্তী কুৱেশ্যন 2 কি আছিল যে তলৰ কেইজোৰ মান, তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত এটা দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰা। আমি এনেকুৱা অংক কৰিছো, হয় নে নাই? এক্সাম্পল এটা আছিল কৰিছো, গতিকে তোমালোকে ট্ৰাই কৰিবা। যদিহে নোৱাৰো কমেণ্ট কৰিবা। মই পৰৱৰ্তী ভিডিঅ'ত কুৱেশ্যন নম্বৰ 2 আৰু 3 টো আলোচনা কৰিম, যিহেতু ভিডিঅ' দীঘলীয়া হৈ গৈ আছে। গতিকে দীঘলীয়া ভিডিঅ' এনেই চাবলৈ মন নাযায়, তাৰ ভিতৰত কি ভিডিঅ'টো দীঘল, গতিকে নিশ্চয় চাবলৈ মন নাযাব। আৰু তোমালোকে কি কৰিবা, ভিডিঅ'বিলাক এইফালৰ পৰা চাই থাকিবা, তেতিয়াহে ভালদৰে বুজি পাবা। টিউশ্যন লোৱাৰ দৰকাৰ নাই, মোৰ ভিডিঅ'বিলাক চাই থাকিলেই হৈ যাব। গতিকে এটা লেচন কমপ্লিট হ'ব আৰু লেচনৰ MCQ দি থাকিম। লগতে এক্সাম যে আহিব, হয় নে নাই? ফাইনেল এক্সাম আহিব, তাৰ আগে আমি কি কৰিম, ইম্পৰ্টেণ্ট অংক দি থাকিম। গতিকে তাৰ পৰাই কমন পৰিব। গতিকে তোমালোকে মোৰ চেনেলৰ লগত জড়িত হৈ থাকিবা, ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুলৈ শ্বেয়াৰ কৰিবা, যাতে সিহঁতৰো সহায় হয়। ধন্যবাদ থাকিল ভিডিঅ'খিনি ইমান দূৰলৈ চোৱাৰ কাৰণে, ধন্যবাদ থাকিল।